নিজৰ ঘৰত ঘৰ চব শেষ মানে মই ভিতৰত যাবলৈ ভয় লাগে। এতিয়া 3বাৰ মই পানীত পৰিছোঁ। কি কৰিম উপায় নাইকি আমি হাজিৰা কৰা মানুহ কি কৰি খাম চিন্তা কৰি পাব। জীৱনত এনেকুৱা পৰিৱেশ দেখিছিল নাই 98ত পাইছোঁ আৰু নেক্সট এতিয়া পাইছোঁ। ফাউণ্ডেশ্যনটো ওখ তাতে গৈ পানী হৈ গ'ল 1 ফুট। মানকটা তিনিআলিৰ ৰুদ্ৰসাগৰ শিৱসাগৰ জিলাৰ যি বান বিধ্বস্ত ৰূপ সেই বান বিধ্বস্ত ৰূপৰ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। জীৱনত কেতিয়াও নেদেখা এটা পৰিস্থিতিৰ এওঁলোক সাক্ষী হ'ব লগা হৈছে। মানকটা অঞ্চলৰ যিসকল লোক আছে সেই লোকসকল সাক্ষী হ'ব লগা হৈছে। হাতত এডাল লাঠি লৈ তেওঁলোকে আচলতে বিপদসংকুলভাৱে যাত্ৰা কৰিছে, কাৰণ কাষৰ যিটো পৰিৱেশ অতি এটা ভয়ংকৰ পৰিৱেশ। প্ৰত্যেকৰে ঘৰত এককাল এবুকু পৰ্যন্ত পানী। তেওঁলোকৰ ওচৰলৈ মই এজন খুৰাক দেখিছোঁ। আপোনাৰ ওচৰলৈকে পোনে পোনে যাম। কিমান দূৰৰ পৰা এনেকৈ আহিছে? মই প্ৰায় 200 মিটাৰ। প্ৰায় 200 মিটাৰ ঘৰৰ ভিতৰত পানী সোমাইছে। আৰু সঁচা কথা ক'বলৈ গ'লে মানুহবিলাক এটা আছে আধা বনোৱা ঘৰ তাত হাগিছে। সেইবিলাক মই চাফা কৰিছোঁ। এতিয়া মানুহবিলাকে ৰ'দ চাইডে আছে ঘৰত ফ্ল'ৰত মানে হাগিছে। তাৰপাছত এতিয়া মই চবেই তাতো শান্তি পোৱা নাই থাকি। তাৰমানে কি চাৰিওফালে মানে পায়খানালৈ যোৱা, গা ধোৱা, কিবা কৰা, একো শান্তি নাই পোৱা। জীৱনত এনেকুৱা পৰিৱেশ দেখিছিল নাই 98ত পাইছোঁ আৰু নেক্সট এতিয়া পাইছোঁ। তথাপিতো ইমান হোৱা নাছিল নেকি 98ত? ইমান ভয় নাই কাৰণ পানীটো জাষ্ট ইমানটোও নাই হোৱা, ইয়াৰ আধাহে হৈছিলে 98ত। এতিয়া খোৱা বোৱা কি কৰিছে? খোৱা বোৱা আপোনাৰ এই মই নিজেও চাউল কিনি খাইছোঁ বা ৰেচন পানী খাইছোঁ। চচুবাৰীত আছোঁ। এই চচুবাৰী শংকৰ সংঘৰ মন্দিৰটোত আছে না। নিজৰ ঘৰত ঘৰ চব শেষ মানে মই ভিতৰত যাবলৈ ভয় লাগে। এতিয়া 3বাৰ মই পানীত পৰিছোঁ। মই পানীত ইটা আছেতো মই 3বাৰ পৰিছোঁ পানীত। এতিয়া মই বেগ টিকি আছোঁ। 3বাৰ পৰিছোঁ এই গামোচা। ভয়ংকৰ পানী কেতিয়া শুকাব? বহুত দিন থাকিব এতিয়া পানী। জাষ্ট বৰষুণ নিদিলে এসপ্তাহৰ আগত কোনো ক'লৈকো যাব নোৱাৰিব। মোৰ ঘৰত চান্স বিচাৰিছে থাকিবলৈ। মই আছোঁ, লোকৰ ঘৰত মোকে বিচাৰিছে। ফাউণ্ডেশ্যনটো ওখ তাতে গৈ পানী হৈ গ'ল 1 ফুট। পানী হৈ গ'ল। খুৰা মই আপুনি যাওক, মই ভালকৈ থাকিব, সুকলমে থাকক, সাৱধানে থাকক। আৰু পৰিৱেশটো দেখুৱাইছোঁ। কিমান আগৰ পৰা আহিছে খুৰা? 1 কিলোমিটাৰ পানী। এনেকুৱা 1 কিলোমিটাৰ পূৰা পানী। দুইজন একেলগে আহিছে বা ভয়ংকৰ নবৌ হয়। কেনেকুৱা ভয়? ভিতৰত পানী এতিয়া ইমান আছে। বস্তু কি হ'ল? আজৰি কৰিবলৈকে নোৱাৰিলে, একো আজৰি কৰিব নোৱাৰিলে। চব শেষ। ল'ৰা ছোৱালী কিতাপ পত্ৰ এটাই। কি হ'ব এতিয়া? কি ভাবিছে পাছৰখিনি? মানে কি কৰিম উপায় নাইকি আমি হাজিৰা কৰা মানুহ কি কৰি খাম চিন্তা কৰি পাব। পানী শুকাওঁতে আৰু এমাহ লাগিব। এতিয়া লোকৰ ঘৰত সোমাই আছোঁ। লোকৰ ঘৰত সোমাই আছে। খোৱা বোৱা যি এটা পাইছোঁ এবাৰ নিছোঁ সেইকণে খাই থাকিব লগা হৈছে। ভিতৰলৈ কেনেকুৱা পৰিস্থিতি? কেনেকুৱা? আমি সোমাই আহিছোঁ, পৰিৱেশটো দেখুৱাম এই মুহূৰ্তত। বহুত দূৰ ভিতৰত। মানুহ কিমান মান আছে? ফচি কিমান মান আছে তাত? 45 ঘৰ মান আছে। 45 ঘৰ মানুহ, প্ৰায় 1000 মান মানুহ আছে মানে ভিতৰত। 1500। ইমান মানুহ চব মানুহ শিবিৰতে আছে। শিবিৰতে আছে। আমি এতিয়া তাতে মানুহৰ ঘৰত আছোঁ। হয়, আমি এখন নাও দেখিছোঁ। নাৱত উঠি আমি ভিতৰলৈ যাম। আমি ভিতৰলৈ যাম নিশ্চয়। আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, কাৰণ এই যিটো আচলতে পৰিৱেশ, সেই পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। কাৰণ এয়া আচলতে ৰুদ্ৰসাগৰ নামকটাৰ যিটো পৰিৱেশ। আমি ভিতৰলৈ যাম। পৰৱৰ্তী যি প্ৰতিবেদন, সেই প্ৰতিবেদনত আমি আপোনালোকক দেখুৱাম যে ভিতৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম।